গাইস কি যে কব আর বিয়াত এনেকা থামাল হইছে না গাইস ইমানে ঠক লাগা কৰি সাজাইছে আৰু হাঁহি ধেমালিৰে বিয়াখন চলি গৈছে আৰু বিয়াত আহি ভাল লাগে। Hey guys, good afternoon. Welcome back to my new vlog. So guys, আজি আমি বিয়া খাবৰ কাৰণে ফাইনেলি ওলালো আৰু এতিয়া বিয়া খাব যাম আৰু আমাৰ ইফালে সব ধান চান কাটি ৰেডি হ'ব কেইদিনমানৰ পাছতে। এতিয়া ধান কাটি আছে আমাৰ ইফালে, এয়া ধান কাটি আছে ইফালে তৈখিনি শেষ হৈ গেল আৰু ইফালে কাটি আছে ধান হোৱা নাই আৰু এতিয়া ৰেডি হৈ আছে, ঘৰত নাই তো ৰেডি হোৱাৰ পাছত এতিয়া যাম। আৰু গাইছ আমাৰ আঞ্জা বাৰীখন দুখাই দিছোঁ, মই খেতি কৰিছিলোঁ ইমান এটাতো ভাল নহ'ল কিন্তু হৈছে তথাপিও এইখিনি ইমান এটা ভাল হোৱা নাই গাইছ। তাৰমানে ৰ'দটো নপৰে না ইফালৰ পৰা, গাছ আছে এইবিলাক গাছে আৰু কৰে ৰ'দটো পৰিব ভাল কৰি নাপায়, সেইকাৰণে আঞ্জা খেতিখিনি ভাল হোৱা নাই। এতিয়া বেলেগ এটা জেগাত খেতি কৰিম বুলি ভাবিছোঁ, ঠাণ্ডা দিন আহিছে আৰু জেকেট টেকেট মাৰি লৈছোঁ গাইছ মই ঠাণ্ডাৰ কাৰণে। এতিয়া ৰেডি হৈ গেল, আহিল আমাৰ নতুন কাপোৰ পিন্ধি ৰ এতিয়া যাওঁ বিয়াত। কানা ভাগ্যত এখন গাড়ী পাইছিলোঁ, আমাৰ ইয়াতেতো গাড়ী চাড়ী নাপায়, এইখান এই আগত যে আছে কানা ভাগ্যত গাড়ী পাইছোঁ। আমাৰ ইয়াতে গাইছ টাৱাৰটো নাপায় গাড়ীও নাপায়, ইমান প্ৰব্লেম। হেমন্ত মামাই যদি কিবা হেল্প কৰিল হয়, টাৱাৰ চাৱাৰ বহাই দিল হয় তেতিয়াহ'লে ভাল হ'ল হয়। এখন গাড়ী পাইছিলোঁ কিবা হয়, ইয়াতো কিবা আছে বুঢ়ী কিবা আনিছে, চাউল আনিছে নেকি গাইছ। আৰু আগত এটা ৰখি আছে, যাম। যি কি হওক বা নহওক গাইছ, এইখন গাড়ীতে যাব লাগিব। আমাৰ বস্তামান ভালদৰে কৰি গটপিট কৰিছে, আমি এইখনতে যাব লাগিব। তাৰমানে ইয়াতে গাড়ী পোৱা টান, সেইকাৰণে আৰু ইয়াতে যাওঁ। এতিয়া যাব ওলালো, ভাল কৰি বস্তাত বহিছোঁ, আৰু ইয়াতে বিয়াৰ বস্তু কিনিবৰ কাৰণে ৰখিল লাগিব পাই, বিয়াৰ বস্তু কিনি আছে। Go and get an x-ray. What's wrong with me? I just feel weight pushing on my chest and it squeezes till I suffocate. Better change my mindset, meditate. It's pretty cool that I'm alive and have better days. I could walk, see, hear, I should celebrate. Think I could change my mind, maybe elevate. এতিয়া আহি পালোঁ ফাইনেলি বিয়াত, আৰু এইফালে ঠান বাজি আছে, যাব লাগিব ভিতৰত সোমাব লাগিব। মজা সাজাইছে কিন্তু গাইছ। এদিন দেখিলো সপোনত যে দিলো মই তোমাৰ বাবে প্ৰাণ, দিছ কত জানা সেইখন। গাইছ কি যে কব আর বিয়াত এনেকা থামাল হৈছে না গাইছ, ইমানে ঠক লাগা কৰি সাজাইছে আৰু হাঁহি ধেমালিৰে বিয়াখন চলি গৈছে আৰু বিয়াত আহি ভাল লাগে। আৰু সৌফালে দেখিছেনে গাইছ কইনাজনী বহি আছে আৰু ভিতৰত এনেকুৱা কৰি সাজাইছে নে গাইছ, কেমেৰামেনেও আহিছে, কেমেৰামেনৰ দ্বাৰা কইনাই ফটো উঠি আছে। মানে আৰু কি কম, হাঁহি ধেমালিৰে বিয়াখন ভালদৰে কৰি চলি যাই আছে। ভাতৰ হালি দেখি আহিলোঁ, এইবাৰ বহি আছিলোঁ চাহ তাহ খাই আহিলোঁ, এতিয়া ভাতৰ হালি দেখি যাই আছোঁ। ভাত খাওয়া হৈ গেল, এতিয়া ভাত চাত খাই এতিয়া কইনাটো মাছ চাত মিউজিকৰ লগত অল বিয়াখন এনজয় কৰক গাইজ। আপোনালোকক অল বিয়াখনৰ মডিফিকেশ্যন দেখুৱাই আছোঁ। এইজনে মোৰ ভাগিনজন, ইহঁতে আহিছিল আৰু ঘূৰি যাবৰ কাৰণে ওলাইছিলে। আহি পালোঁ ফাইনেলি বিয়া খাই বিয়াখনৰ পৰা, আৰু ভাগিনটো আহিছিল যাব ওলাইছিল, আমি আহি পোৱা নাছিলোঁ, তাৰমানে আধা ৰাস্তাতে লগ পাই আৰু লৈ আহিলোঁ। এতিয়া আজিৰ ভিডিঅ'টো যদি ভাল লাগে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব, সেইখন থকা বেল আইকনটো টিক কৰিব, যাতে নতুন নতুন ভিডিঅ' দিলে আপোনাৰ তাত প্ৰথমতে নটিফিকেশ্যনটো যাই পায়। আজিলৈ বাই, আৰু এটা নেক্সট ভিডিঅ'ত লগ পাম। বাই গাইজ।
I'll make it.